আজি 7 দিনীয়া চেলেঞ্জৰ 5 নম্বৰটো দিন আৰু এই দিনটো মোৰ কাৰণে খুবেই বেছি ভাল লগা। আমাৰ গাঁৱৰ ৰাইজে নিজৰ অঞ্চলটোৰ আৰু ছাত্ৰ ছাত্ৰীখিনিৰ শিক্ষা দীক্ষাৰ লগতে সকলো দিশতে যাতে আগবাঢ়ি যাব পাৰে সেই কথা সদায় চিন্তা কৰি আহিছে। আমি প্ৰত্যেক বছৰে হেঁপাহেৰে আগ্ৰহেৰে ৰৈ থকা চেনেহৰ ৰঙালী বিহুলৈ আৰু বেছি দিন নাই। আমি যোৱা বছৰৰ পৰিকল্পনা এটা হাতত লৈছিলো। আমাক যিহেতু বিভিন্ন প্ৰান্তলৈ আমন্ত্ৰণ জনাই থাকে, সেইবাবে ভাবিলো বাৰহৈটিং গাঁৱতে আমি যিমানখিনি শিকি আহিছো সেইখিনি আমাৰ ল'ৰা ছোৱালীখিনিক দিবলৈ চেষ্টা কৰো আৰু সেইবাবে আজিৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াত বিহুৰ কৰ্মশালা দিয়া হৈছে। সঁচাই ভাল লাগিছে। প্ৰথম দিনাই বহু ছাত্ৰ ছাত্ৰীৰ সমাগম ঘটিছে। সকলোৱে ইমান ধুনীয়াকৈ সঁহাৰি জনাইছে। আমি যিমান পাৰিছো শৃংখলাবদ্ধভাৱে আৰু মাৰ্জিতভাৱে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো। প্ৰথমতে গুৰু বন্দনা গাই আমাৰ অনুষ্ঠান আৰম্ভ কৰিছো।